নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ এই চেনেলটোত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ধনতেৰাছত কিনক এই 9বিধ সামগ্ৰী, সংসাৰত উপচি পৰিব প্ৰচুৰ ধন আৰু সম্পত্তি। ভাৰতত দীপাৱলী উৎসৱৰ প্ৰথম দিনা ধনতেৰাছ উৎসৱ পালন কৰা হয়। 2023 বৰ্ষৰ ধনতেৰাছ উৎসৱ নৱেম্বৰ মাহৰ 10 তাৰিখে শুক্ৰবাৰ দিনটোত পালন কৰা হ'ব। এই পূজাৰ শুভ সময় হৈছে আবেলি 5:47 পৰা সন্ধিয়া 7:47 লৈকে, অৰ্থাৎ 2 ঘণ্টা সময়। এই দিনটোত সকলোৱে নতুন সামগ্ৰী ঘৰলৈ আনে। কিন্তু এই দিনটোত এনে কিছু সামগ্ৰী আছে যিবোৰ কিনা একেবাৰে উচিত নহয়। তাৰ বিপৰীতে এনে কিছুমান সামগ্ৰী আছে যিবোৰ ক্ৰয় কৰিলে শুভ বুলি ধাৰণা কৰা হয়। ধনতেৰাছত সোণ, ৰূপ আৰু ধাতৱ পাত্ৰ আদি ক্ৰয় কৰা হয়। বিশ্বাস কৰা হয় যে ইয়াৰ ফলত সমৃদ্ধি আৰু সৌভাগ্য আহে। জানো আহক, ধনতেৰাছত ক্ৰয় কৰা সেই 9বিধ সামগ্ৰীনো কি, যাৰ ফলত আপোনাৰ সম্পদ অক্ষুণ্ণ থাকিব। তাৰে 1 নম্বৰটো হৈছে সোণ, ৰূপ আৰু প্লেটিনামৰ গহনা। বহু ভাৰতীয় পৰিয়ালত অক্ষয় তৃতীয়া আৰু ধনতেৰাছৰ দৰে অনুষ্ঠানত দেৱী লক্ষ্মীৰ ফটোসহ সোণ আৰু ৰূপৰ মুদ্ৰা কিনা হয়। বহুতে আকৌ নেকলেছ, ব্ৰেচলেট আৰু সোণ, ৰূপ বা প্লেটিনামৰ গহনাও কিনে। নম্বৰ 2, বিনিয়োগ। নিজৰ আৰু নিজৰ আত্মীয়ৰ মংগল তথা ভৱিষ্যত নিৰাপত্তাৰ বাবে বিনিয়োগ কৰাৰ বাবে ধনতেৰাছ এক আদৰ্শ উপলক্ষ। ধনতেৰাছত কোনো স্বাস্থ্য বীমাত বিনিয়োগ কৰিব পাৰে, টাৰ্ম লাইফ ইঞ্চুৰেঞ্চ কিনিব পাৰে। নম্বৰ 3, ঘৰৰ সামগ্ৰী। ইলেক্ট্ৰিকৰ সামগ্ৰী কিনিব পাৰে, ৱাশ্বিং মেচিন বা বিভিন্ন ধৰণৰ সামগ্ৰী ঘৰলৈ আনিব পাৰে। নম্বৰ 4, মিউচুৱেল ফাণ্ড। মিউচুৱেল ফাণ্ড বিনিয়োগৰ এক বিকল্প হিচাপে বহুতে বাছনি কৰে। সেয়ে ধনতেৰাছত কি কিনিব তাক লৈ ইমান চিন্তা কৰাৰ প্ৰয়োজন নাই। এই দিনটোৰ পৰা বিনিয়োগৰ যাত্ৰা আৰম্ভ কৰিব পাৰে। নম্বৰ 5, স্কুটি। ধনতেৰাছত স্কুটিৰ কথা হয়তো বহুতৰে মনলৈ নাহে। দীৰ্ঘম্যাদী আৰ্থিক সমৃদ্ধিৰ সম্ভাৱনাৰ কথা ভাবিলে স্কুটিৰ বিনিয়োগ কৰিব পাৰে। নম্বৰ 6, বাচন বৰ্তন বা পাকঘৰৰ সামগ্ৰী। ধনতেৰাছত সোণ, ৰূপ বা পিতলৰ পাত্ৰ কিনাৰ পৰম্পৰা আছে। সেয়ে এই দিনটোত পাত্ৰ ক্ৰয় কৰিব পাৰে। নম্বৰ 7, ঘৰ ক্ৰয় কৰা। এই গুৰুত্বপূৰ্ণ দিনটোত বিনিয়োগ কৰাৰ কথা আহিলে ভূমিও বাদ নপৰে। নম্বৰ 8, যান-বাহন ক্ৰয় কৰা। যদিও ধনতেৰাছত প্ৰায়ে সোণ বা ধাতৱ পাত্ৰ কিনা হয়, কিন্তু এই দিনটোত নতুন যান-বাহন কিনাৰ বাবেও আদৰ্শ দিন। নম্বৰ 9, ৰিটায়াৰমেণ্ট ফাণ্ড। ধনতেৰাছত নিজৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ স্বল্পম্যাদী কোনো আঁচনিৰ পৰিৱৰ্তে ৰিটায়াৰমেণ্ট ফাণ্ডতো বিনিয়োগ কৰিব পাৰে। ধন্যবাদ।